কিতাপখন জপাই টেবুলখনৰ পৰা উঠি আহিলোঁ। হাতত চাৰ্জৰ পৰা খুলি অনা ফোনটো লৈ বিচনাতে পৰি ৰ'লোঁ। ডাটাটো অন কৰি দেখিলোঁ তেনেকুৱা বিশেষ একো ন'টিফিকেশ্যন অহা নাই। অলপ সময়ৰ বাবে চকু দুটি মুদি ৰ'লোঁ। এনেতেই অশ্ৰুসিক্ত নয়ন দুটিৰেই যেন দুধাৰি অশ্ৰু নিগৰি পৰিল। ব্যস্ত পৃথিৱীৰ সমস্ত বিষাদ সামৰি যেন বুকুখন বিষাক্ত কৰি তুলিলে। বিষবোৰ সহ্য কৰিব পৰা নাই। চাৰিওফালে যেন নিসংগতাৰ কলা ডাৱৰে ছানি ধৰিছে। বিষাদবোৰেওচোন শব্দৰ মালা গুঠিছে। টোপনিৰোচোন আজি দেখা সাক্ষাতেই নাই। বেদনাসিক্ত হৃদয়খনেও যেন এতিয়া বুজি উঠিছে, যান্ত্ৰিকতাৰে ভৰা আধুনিকা পৃথিৱীৰ ব্যস্ত জীৱনত কোনোজনে আজি সুখী হ'ব পৰা নাই।